আছে হয় মই আজি মিডিয়া বন্ধুৰ জৰিয়তে আপোনালোকৰ জৰিয়তে আমাৰ সমূহ কামৰূপ মহানগৰৰ যিখিনি আমাৰ UBPFৰ লগত জড়িত সমূহ কৰ্মকৰ্তা তথা বড়ো সমাজৰ ৰাইজক জনাব বিচাৰিছোঁ যে আমাৰ UBPFৰ কামৰূপ মহানগৰ সমিতিয়ে আজি গোটেই দিনজোৰা কাৰ্যসূচী এটা লৈছিলোঁ আমি প্ৰথমত কাৰ্যসূচী মৰ্মে আমাৰ UBPF গঠন হোৱাৰে পৰা আমাৰ কাৰ্যালয় এটা নাছিলে স্থায়ী কাৰ্যালয় চ' এই উদ্দেশ্যে আমি এটা জোনাকী নগৰত আমি এটা স্থায়ী কাৰ্যালয় ল'বৰ কাৰণে সক্ষম হ'লোঁ তাৰে পিছত আজি যিহেতু আমাৰ সকলোৰে জাতীয় পিতা উপেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়াৰ মৃত্যুতিথি আছিলে সেই মৃত্যুতিথিৰ উপলক্ষে আমি এটা কাৰ্যসূচী ল'লোঁ সমূহ কৰ্মকৰ্তাসকলৰ লগত তাৰে পিছত আমাৰ সকলো যিবিলাক আঞ্চলিক আছে আঞ্চলিকৰ পৰা আমি প্ৰতিনিধি বিচাৰিছিলোঁ সকলো আঞ্চলিক প্ৰতিনিধি আহিছে আহি আমি সকলোৱে কেন্দ্ৰীয় সমিতি জিলা সমিতি লগতে আঞ্চলিক 6টা আঞ্চলিকৰ আমাৰ কৰ্মকৰ্তাসকল আহিছিলে তো সকলো লগতে আমি আলাপ আলোচনা কৰিলোঁ আমি দিনজোৰা কাৰ্যসূচী ল'লোঁ কাৰ্যসূচীৰ আমাৰ মূল উদ্দেশ্য আছিলে যে আমাৰ যিখিনি আমাৰ দলীয় বা আমাৰ সাংগঠনিক যিখিনি কাম কাজ আমি ৰাইজৰ মাজত UBPF সংগঠনটোক আৰু কি ধৰণে বহল ভিত্তিত লৈ যাব পাৰোঁ আমি মানুহখিনি কি ধৰণে আমাৰ UBPFৰ লগত জড়িত কৰিব পাৰোঁ বা UBPFৰ জৰিয়তে কি ধৰণে সমাজৰ কামবিলাক আমি সিদ্ধি কৰিব পাৰোঁ তাৰ বিষয়ত আমাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ডক্টৰ বাবু বড়ো ডাঙৰীয়াই খুব ধুনীয়াকৈ ৰাইজৰ মাজত বক্তব্য ৰাখিছে তাৰপিছত আমাৰ যিখিনি ফৰেষ্ট লেণ্ডত বসবাস কৰা আমাৰ বড়ো জাতীয় লোক আছে বা জনজাতীয় লোক আছে তেখেতসকলৰ FRCৰ বিষয়টো আলোচনা কৰা গ'ল তাৰপিছত আমাৰ যিহেতু কেন্দ্ৰীয় সমিতি UBPFে ইতিমধ্যেই আপোনালোকে প্ৰচাৰ মাধ্যমৰ দ্বাৰাই মিডিয়াৰ যোগেদি আমাৰ BJPৰ দলক পূৰ্ণ সমৰ্থন দিয়াৰ বাবে তেখেতসকলে এটা প্ৰেছ বিজ্ঞপ্তি দিছে সেই উদ্দেশ্যে আজি আমি জিলাৰ সকলো যিখিনি আমাৰ আঞ্চলিকৰ পৰা আহিছিলে সকলোৰ আগত আমি বক্তব্য ৰাখিছোঁ যে আমি জিলাখনো আমাৰ যিটো জিলাৰ অন্তৰ্গত আমাৰ কেণ্ডিডেট তেখেতক আমি BJP দলকেই সহায় কৰাৰ বাবে আমি দলীয়ভাৱে আলোচনা কৰিছোঁ যিহেতু গুৱাহাটী মহানগৰী নিশ্চয় থাকিব আমি ইতিমধ্যে আমি এখন মেমৰেণ্ডাম ছাবমিট কৰিছোঁ গভৰ্ণৰ ছাৰলৈকে আৰু সেই গভৰ্ণৰক যিখন মেমৰেণ্ডাম দিছোঁ সেই জৰিয়তেও আমি আমাৰ যিখিনি দাবী আমাৰ ফৰেষ্ট লেণ্ডত বসবাস কৰাই হওক ভূমিৰ ক্ষেত্ৰত হওক বা বিভিন্ন আমাৰ সাংগঠনিক বা বড়োসকলৰ যিবিলাক অৰ্থনৈতিক ৰাজনৈতিক যিবিলাক সমস্যা আছে বা NDFBবিলাকৰ পুনৰ সংস্থাপন কৰাই হওক বা আমাৰ গাঁওসকলক পুনৰ নিৰ্ধাৰণ কৰা সীমা নিৰ্ধাৰণ কৰাই হওক বা আমাৰ যিখন BKWC কাউন্সিলখন ইতিমধ্যেই 6 মাহতকৈ ইণ্টাৰিম কাউন্সিল চলি আছে 6 মাহতকৈ বহুত বেছি হৈ গ'ল প্ৰায় 3 বছৰে হৈ গ'ল সেইখন এতিয়ালৈকে মানে হেৰি কৰা হোৱা নাই ভংগ কৰা হোৱা নাই এই গোটেইবোৰ আমাৰ প্ৰায় 42টা হয়নে 42টা আমি চৰ্ত দি এখন আমি অলৰেডি ছাবমিট কৰিছোঁ আৰু সেইবোৰ কথা আমি ইতিমধ্যেই আমাৰ যিটো BJPৰ ৰাষ্ট্ৰীয় সভাপতি ভৱেশ কলিতা ডাঙৰীয়া তেখেতৰ লগতো আলাপ আলোচনা কৰা গৈছে আৰু সেইবোৰ বিষয়ত তেখেতেও মতামত দিছে যে আমি এইবোৰ কথা আমি আলোচনাৰ যোগেৰে মাধ্যমেৰে আমাৰ যিবিলাক অভাৱ অভিযোগ সেইবোৰ অভাৱ অভিযোগবিলাক আমি সমস্যা সমাধান কৰিম বুলি কোৱাৰ কাৰণেহে আমি UBPFেও আমি তেখেতসকলক আমি পূৰ্ণ সমৰ্থন জনাম বুলি আগবাঢ়ি আহিছোঁ